মোৰটো যদি আপোনালোকক গুৰুহা পাতিছে তেনেহ'লে এই ৰেমেডিটো মাষ্ট ট্ৰাই কৰিব। ইয়াৰ ৰিজাল্ট বহুতেই ভাল। ইয়াৰ কাৰণে লৈছোঁ এডাল মম গুড়ি কৰি লৈছোঁ আৰু গৰম পাত্ৰত দি গলাই লৈছোঁ আৰু ইয়াত দিছোঁ এচামুচ নাৰিকল তেল আৰু দিছোঁ এচামুচ গৰু ঘিউ। এইখিনি ভালকৈ গলাই লৈছোঁ। গলাই লোৱাৰ পাছতেই গৰমে গৰমে এইখিনি আকৌ এটা বাটিত ঢালি দিম। এইখিনি ঢলাৰ লগে লগে ভালকৈ ফেটিব লাগিব। দেখিছে বগা বগা হৈ যায় আৰু ইয়াত লগালগ দুটা মই কেপচুল ঢালি দিছোঁ। এইখিনি ভালকৈ ফেটি ল'ম। ফেটাৰ পাছতে এইখিনি দেখিব এটা ক্ৰীম হৈ যাব আৰু এই ক্ৰীমখিনি আমি এটা টেমাত ৰাখি দিম আৰু ইয়াৰ পৰা অলপ অলপ উলিয়াই ভৰিত আমি এপ্লাই কৰিম। কিন্তু ভৰিটো ভালকৈ চাফা কৰি ল'ব লাগিব আৰু এই ৰেমেডিটো সদায় ৰাতি ট্ৰাই কৰিব আৰু এইটো ভৰিত লগোৱাৰ পাছতে এযোৰ মোজা পিন্ধি দিব। ইয়াৰ ৰিজাল্ট বহুতেই ভাল। আপোনালোকে এদিনতে ইয়াৰ ৰিজাল্ট পাব। কণ্টিনিউ 10 দিন কৰিবচোন, একেবাৰে এই প্ৰব্লেমটো নাইকিয়াই হৈ থাকিব।